গছৰ ডালত খুলি চৰাৰ হিয়া ভঙা কান্দোন মইনা হিয়া ভঙা কান্দোন গছৰ ডালত খুলি চৰাৰ হিয়া ভঙা কান্দোন মইনা হিয়া ভঙা কান্দোন মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু পৰৱৰ্তী আমি এতিয়া হেৰিয়ৰ 15 দিন যোৱাত আমাৰ খৰি কটা হৈ গ'ল। এতিয়া আমাৰ 20 দিনত খৰি অনা হ'ল। আজি আমি পথাৰত খৰি আনি থলোহি। এতিয়া অহা 25 দিন যোৱাত মানে পুহৰ 25 দিন যোৱাত আমি মেজি পতা আমি আৰম্ভ কৰিম। তাত থাকিব কাঠৰ মেজি, খেৰৰ মেজি। আমি খেৰৰ মেজিটো আমি ডেকাসৱে জ্বলাম আৰু কাঠৰ মেজি আমাৰ ভকত বৈষ্ণৱৰ কাৰণে আমি কাঠৰ মেজি এটা ৰাখিম আৰু যুৱসকলেও ৰাখিব, জ্বলাব। কিন্তু কথা হ'ল কি আমি সকলো আমাৰ গাঁৱৰ ৰাইজে ডেকা বুঢ়া জীয়ৰী বোৱাৰী সকলো আমি একত্ৰিত হৈ আমি মাঘৰ 1 মাঘত আমি আমাৰ মিলাপ্ৰীতিৰে যিটো আমাৰ মাঘৰ ভোজ এইটো আমি শেষ পৰ্ব আমাৰ হ'ব 1 মাঘতেই। আমি সকলোৱে মিলাপ্ৰীতি ল'ৰা ছোৱালী সকলোৱে মিলি আমি আনন্দ মনে 1 মাঘত আমি ভোজটো খাওঁ আৰু সেইদিনা আমি সকলোকে আমি বিদায় দিওঁ। আৰু লগতে আমাৰ এটা পৰম্পৰা আছে, মানে মাঘৰ আমাৰ যিদিনা মেজি জ্বলায় ৰাতিপুৱা মাহ প্ৰসাদ খায়, তাতে আমাৰ ভকত বৈষ্ণৱে এটি আলোচনা হয়। তাত থাকে আমাৰ দুজন আমাৰ গাঁৱত মানে পচকি বুলি কয়, য'ত নেকি গাঁৱৰ মেল পাতিব হ'লে বা ভকত বৈষ্ণৱক নিমন্ত্ৰণ কৰিবলৈ তেওঁলোকক আমি সেই দিনটোত পাৰিতোষিক এটা দিয়া হয়। তেওঁলোকক আমি গাঁৱৰ ৰাইজে তুলি তেওঁলোকক পাৰিতোষিক দিয়া হয়। প্ৰতিজন যুৱকৰ পৰা বৃদ্ধৰ পৰা 10 টকাকৈ আমি মাচুল লৈ তেওঁলোকক আমি এটা পাৰিতোষিক দৰমহা তাৰমানে এইটো নামঘৰীয়া বুলি কয়। লগতে তেওঁলোকক আমি সেইটো এটা অনুষ্ঠান আৰু তাতে আমাৰ সকলো গাঁৱত যিখিনি অপায়মংগল আছিলে সকলোখিনি তাতে আমাৰ আলোচনা হয়। বছৰটোৰ শেষত আমি মাঘ বিহু এদিনতে আমি আলোচনা কৰি তেওঁলোক সকলোখিনিকে আমি লগতে নতুনকো আমি আদৰি যুৱক যুৱতী শিক্ষাৰ লগতে সকলো দিশতে চাকৰি বাকৰি আমাৰ অন্যান্য পঢ়া সকলো দিশতে ল'ৰা ছোৱালী সকলোকে আশীৰ্বাদ দিয়া হয়। দিনটোত সকলো ৰাইজে ল'ৰা ছোৱালী সকলোকে আশীৰ্বাদ লৈ আমাৰ মাহ প্ৰসাদ শেষ হয়। আমি 1 মাঘত আকৌ পুনৰ গাঁৱৰ পৰা আমি কেৰাহী চৰু মানে অন্যান্য বাচন বৰ্তন যোগাৰ কৰি আমি ভোজটো আৰু ধুনীয়াকৈ মানে আমি খোৱা হয়। গতিকে এইখিনি আমাৰ এটা পৰম্পৰা আছে। আমি সকলোৱে মিলাপ্ৰীতিয়ে যিখিনি আমি এনাজৰি যিখিনি আমাৰ অসমীয়া যিখিনি পৰম্পৰা অসমীয়া যিখিনি আমাৰ সংস্কৃতি কৃষ্টি সকলোখিনি আমি এটা সেই দিনটোত আমি দেখা পোৱা যায়। আৰু যুৱতীসকলেও আমাৰ সকলোৱে মানে শাক পাচলি কটাত আমাক সহায় কৰেহি। গতিকে সেই দিনটোত আমি সকলোখিনি আমি দেখা পাওঁ তাত যে আমাৰ সকলো যুৱক যুৱতী বুঢ়া মেথা সকলোৱে যে আমাৰ একত্ৰিত যে জাতিটোৰ লগতে অসমীয়া বৃহৎ জাতিটো আমি যে তাত সেই দিনটোত আমি পৰিস্ফুটভাৱে দেখা পোৱা যায়। গতিকে এইখিনিয়ে আছিলে আমাৰ পৰম্পৰা। গতিকে সদৌতি ৰাইজক আৰু অসমবাসীক আমি আগন্তুক ভোগালী বিহু আমি শুভেচ্ছা জনাইছোঁ। গতিকে এই সুযোগতে আমি আমাৰ যুৱসকলকো আমি আপোনালোকৰ চেনেল কেউটি চেনেলক আমি আমাৰ তৰফৰ পৰা ৰাইজৰ যুৱসকলৰ পৰা আন্তৰিক শুভেচ্ছা আৰু আগন্তুক মাঘ বিহু শুভেচ্ছা আপোনালোকৰ চেনেললৈ জনাইছোঁ।